ন্যায় বিচাৰি জুৰি আৰক্ষীৰ কাষ চাপিছে এগৰাকী যুৱতী প্ৰতাৰণাৰ বলি হৈ শাৰীৰিক মানসিক অত্যাচাৰ সহিব নোৱাৰি অৱশেষত কাষ চাপে জুৰি আৰক্ষীৰ আৰু ঘটনাটো ঠিক এনেধৰণৰ ভুক্তভোগী যুৱতীৰ অভিযোগ অনুসৰি ৰূপহী আৰক্ষী থানা অন্তৰ্গত উত্তৰ খাটোৱাল গাঁৱৰ তাজ মেহবুব নামৰ যুৱকজনে যুৱতীগৰাকীৰ লগতে নগাঁও আদালতত বিবাহ পঞ্জীয়ন কৰিছিল আৰু বিবাহ পঞ্জীয়নৰ পিছতো তাজ মেহবুবৰ ঘৰলৈ লৈ যোৱা নাই যুৱতীগৰাকীক। আনকি তাজ মেহবুবে বিভিন্ন প্ৰলোভনেৰে যুৱতীগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছিল, যাৰ বাবে 3 মাহৰ অন্তঃসত্ত্বা হৈ পৰে যুৱতীগৰাকী। কিন্তু যুৱতীগৰাকী যুৱকজনৰ ঘৰলৈ যোৱাত যুৱকজনৰ পৰিয়ালৰ লোকে দলবদ্ধ আক্ৰমণ চলাই যুৱতীগৰাকীক, যাৰ ফলত পেটত থকা সন্তানটি নষ্ট হৈ যায়। কালি জুৰিয়া মাহেৰিপাৰ গাঁৱত যুৱতীগৰাকীক অকলশৰে পাই AS02 AR 7201 টাটা পাঞ্চ বাহনেৰে খুন্দা মাৰি হত্যাৰ চেষ্টা চলাইছিল তাজ মেহবুবে। স্থানীয় ৰাইজৰ সহযোগিতাত যুৱতীগৰাকীৰ প্ৰাণ ৰক্ষা পৰে আৰু ইতিমধ্যে ভুক্তভোগী যুৱতীয়ে তাজ মেহবুব, চুলতান আহমেদ, নুৰ আহমেদ, আনোৱাৰা বেগম, জেছমিনা খাতুন, ইছমাইল হুছেইনৰ লগতে কেইবাজনৰো বিৰুদ্ধে জুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ খাতা। হৈছিলে আজিৰ পৰা 2 বছৰ আগত আমাৰ মেহবুবৰ লগত হৈছিলে, প্ৰপ'জ হৈছিলে তাজ মেহবুবৰ লগত। হোৱাৰ পিছত 3 মাহ ভালে আছিলে। ভাল থকাৰ পিছতে মোৰ লগত ফিজিকেলি ৰিলেশ্যন হয়। সামাজিকভাৱে মোক লোৱা নাই। ফিজিকেলি ৰিলেশ্যন হোৱাৰ পিছতে যেতিয়া 2 মাহ পিছত গম পালোঁ, মই ডক্টৰৰ ওচৰত তাই নিজে লৈ গৈছে। যেতিয়া তাই গম পালে যে মই 1 মাহৰ 1.5 মাহৰ প্ৰেগনেঞ্চি, তেতিয়া তাই কি কৰিলে যেনে লাহে লাহে আঁতৰিব চেষ্টা কৰিলে। তাৰপিছত আমাৰ গাঁৱৰ সমাজৰ মানুহবিলাকক মই চবকে জনোৱাৰ পিছতে সি কি কৰিলে, তাৰ ঘৰত মানে মোক এদিন মাতিলে যে ঠিক আছে তুমি ৰাতি 8টামান বজাত। তাৰপিছত ফোন কৰি আছোঁ, তাই মাতিলে যে ঠিক আছে। মই গ'লোঁ। যোৱাৰ পিছতে তাৰ পৰিয়ালৰ মানুহে, তাৰ মা, তাৰ দেউতা, তাৰ খুৰা চবেই মিলি মোক মাৰপিট কৰি গাত কেৰচিও ঢালিছে। তেতিয়া মই কি কৰিলোঁ, পেটত মানে পূৰা পিটিছে। পিটাৰ পিছতে মই ডক্টৰৰ ওচৰত যোৱাৰ পিছত তেতিয়া ডক্টৰে কেছ লিখি মেডিকেল কৰাই গম পালে যে বাচ্চাটো বেয়া হৈ গৈছে, মানে নষ্ট হৈ গৈছে। তাৰপিছত মোক বহুত কৰিলে, হেৰেছমেণ্ট কৰিলে। আমাৰ গাঁৱৰ ৰাইজৰ মানুহবিলাকে বহিছে, কাম কৰিব নোৱাৰিলে। সিহঁতৰ মন্ত্ৰীৰ দেখায়। মই কেছটো কৰিছিলোঁ। সিহঁতৰ মণিমাধৱ ছাৰৰ ধম দেখায়। মণিমাধৱ ছাৰৰ PA ফোন কৰি পেলাই আমাৰ কেছটো শেষ কৰি দিলে ৰূপহী থানাৰ OC-ক। তাৰপিছত মই যেনে তেনে সেই কেছটো কোৰ্টত কৰিছোঁ, চব ছাবমিট কৰিছোঁ হাইকোৰ্ট কৰিবৰ কাৰণে। তাৰ পিছত আকৌ 2 মাহ পিছত আকৌ তাই মোৰ লগত ৰিলেশ্যন, তাৰ বন্ধু এজন আছে আনোৱাৰ, তাক দি ফোন কৰাই মোক ব্লেকমেইল আৰম্ভ কৰিলে। তাই মৰি যাব, এইটো কৰিব, মোক লাগে, বহুত কিবাকিবি ক'লে। তাৰপিছত মই আকৌ তাৰ লগত কিবা মেছেজ কল কৰোঁ। তাই যদি দিনত 50 বাৰ কল কৰে, মই এবাৰহে ৰিচিভ কৰোঁ। মোৰ মনত সেইটো বয় আছে ন, তাই 2বাৰকৈ মোক মাৰিব লৈছে। তাৰপিছত মই লাহে লাহে আকৌ তাৰ কাষ চাপিলোঁ। তাই কাষটো চাপালে। তাৰপিছত কালি ঘটনাটো কি হৈছে, কালি সন্ধিয়াত আগদিনাখন 50 বাৰ ফোন কৰিছে, মই ফোনটো ৰিচিভ কৰা নাই। মোক মাকো ফোন কৰি কৈছে নগাঁও লৈ যাব লাগে। মোৰ এইটো বহুত আমাৰ গাঁৱৰ মানুহবিলাকেও গম পায়। তাৰপিছত মই কৈছোঁ নাযাওঁ, মায়ে যদি যাব নিদিয়ে মই নাযাওঁ। তাৰপিছত কালি মোক ল'ৰা এটা দি পেলাই মোক মাতি আনিলে। আনাৰ পিছত মই গম নাপাওঁ তাই যে ইয়াতে আছে। মই দোকানৰ বস্তু কিনিব আহিছোঁ। মোৰ দোকান এটা আছে। তাৰমানে দোকানৰ বস্তু ইনভেষ্ট কৰি আহিছোঁ জুৰিয়া বজাৰ। বগৰাগুৰি পাওঁতে সি কৰিলে আগফালে গাড়ীখন লৈ সোমাই দিলে। মোৰ ভৰিত লাগিলে। তাৰপিছত মানুহে কৈছে যে আপুনি কেলৈ গাড়ীটো ভাজাই দিলে। ক'লে যে মোৰ ৱাইফ হয়। ঠিক আছে, আপোনাৰ ৱাইফ যদি হয় আপুনি গাড়ীত উঠাই লৈ যাওক। মই গাড়ীত নুঠোঁ। জোৰ জবজ কৰি মোক গাড়ীত উঠাই তাৰ ঘৰ পাব 2 কিলোমিটাৰ গৈছে মাহেৰিপাৰ দি পেলাই। দক্ষিণ মাহেৰিপাৰ বৰ্ডাৰত তাই গাড়ীখন এনেকৈ খুন্দি আছে। মোৰ মোবাইলটো কাঢ়ি নিলে। আগতে গাড়ীত উঠাই মোবাইলটো কাঢ়ি নিলে, যি এভিডেঞ্চ আছিলে চবকেইটা কৰিলে, ডিলেট মাৰি দিলে। অলৰেডি মোৰ হোৱাটছআপটো ডিভাইড কৰি দিলে। মই অফিচিয়েলি ফাইনেন্সত কাম কৰোঁ। মোৰ চবখিনি শেষ কৰি দিলে। পিছত মই ক'লোঁ তুমি কেলৈ মোবাইলটোৱে দিলা মই আজি তুমি এটা কৰা, নহ'লে মোক নিয়া, নহ'লে মোক এৰা। সদায় এনেকৈ কৰিলে ভাল নালাগে। মোৰোতো সমাজ আছে ন, মোক দেখাব লাগে। তাৰপিছত কি কৰিলে, গাড়ীখন নি পেলাই সি খুন্দিয়াই দিলে। খুন্দিয়াই দিয়াৰ লগে লগে গাঁৱৰ ওচৰৰ পাছৰৰ মানুহ আছিলে। তাৰ ঘৰৰ মানুহ নাজানো, তাৰ এইটো প্লেন আছিলে। লগে তাৰ ঘৰৰ মানুহ আহিছে। আহি পেলাই তাৰ মা দেউতা চবেই আহিছে। তাৰ ঘৰৰ ওচৰতে হৈছে এক্সিডেণ্ট তাই কৰিছে। আহি পেলাই তাৰ মায়ে মোক মাৰিলে, মোৰ মাকো মাৰিলে। মা খবৰ পাই আহিলে, মাকো মাৰিলে। তাৰ খুৰাই, তাৰ দেউতাই চবেই মিলি মাৰপিট কৰি
তাৰপিছত মই জুৰিয়া থানা আৰক্ষী গৈ পেলাই মোক আনিলে। অনাৰ পিছত মোৰ মোবাইলটো ৰাখি দিলে ৰাতি। মই ৰাতি এখন এজাহাৰ দিছোঁ, এতিয়ালৈকে মই একো পোৱা নাই। যদি পাৰে আপোনালোকে মোক হেল্প কৰক, মোৰ হেল্প লাগে, ন্যায় লাগে।